আপুনি সকলোকে মোৰ দীপলিনা সুন্দৰ ছবিটো মিলাইছোঁ আৰু আজি হোলী আৰু সকলোকে হোলীৰ বহুত শুভকামনা। আজিৰ ৰঙে যাতে আপোনালোকক সকলোৰে জীৱন ৰঙীন কৰি তোলে। আৰু আজি আমি হোলীৰ কাৰণে বলৰ পৰা সকলো তেওঁ ছুটি আছে, সেইটো কাৰণে সকলোৰে ছুটি থাকে অভিয়াছলি। বন্ধ হোৱাৰ কাৰণে আমি আগবেলা হোলী খেলিলোঁ আৰু পাছবেলা আমি খাবলৈ গ'লোঁ ঘাগৰ ঘাটত। তেনেহ'লে ব'লক আজি ব্লগটো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো মই কেতিয়া দিম ক'ব নোৱাৰোঁ, আজি বনাইছোঁ কিন্তু দিব পাৰিম নে কেতিয়া ঠিক নাই, দি দিবও পাৰে কাৰণ দেউতাৰ গাটো বহুত বেয়া হৈ আছে বুলি। কাইলৈ সম্ভৱ আমি মেডিকেল যাব লগা হ'বও পাৰে, থাকিবলগীয়া তেনেকুৱা এটা পৰিস্থিতি হৈছে দেউতাৰ। আপোনালোকে কামনা কৰক দেউতাৰ সোনকালে ভাল হোৱাৰ গাটো। আৰু তেন্তে ব'লক আজি কাৰণে ৰাতিপুৱা চিম্পল ব্ৰেকফাষ্ট কৰি আমি পিকনিক খাবলৈ গ'লোঁ। আৰু ৰেডি হ'লোঁ যাবলৈ, ঘাগৰ ঘাটলৈ যাম আমি। আৰু মই যি পাইছোঁ চব ভৰাই লৈছোঁ আৰু য'ত ত'ত। দেৰি হৈছে, সময়টো মানে 12টা চাৰে 12টামান বাজি গ'ল, সেইটো কাৰণে আৰু ঘূৰি আহিবও লাগিব। লৰালৰিকৈ গৈছোঁ। ফাইনেলি পালোহি আমি বনভোজস্থলী। ইমান ধুনীয়া জেগা। এয়া গৈ পাই হিয়াই খেলা আৰম্ভ কৰি দিলে ভৱেশৰ লগত। ছোৱালী খুব ফূৰ্তি আৰু মই কামত ধৰিলোঁ কাৰণ আমি সোনকালে যাবগৈ লাগিব।
আৰু আমাৰ ছাৰে খৰি বিচাৰি আছে। মই যি দেখিছোঁ এওঁ মানে যদি এনেকৈ জংঘলত যেতিয়া আমি কেতিয়াবা থাকিব লগা হয় আমাৰ চিন্তা নাই মানে মানে চব কৰিব পাৰিব। দেখিছে খৰি এক মুঠা লৈ আহিলে ইমান কম সময়ৰ ভিতৰতে। ঘপকৈ পিকনিক খোৱাটো ওলাল, সেয়েহে ঘৰত ভাত খোৱাও নহ'লে, চাহ খাই গুচি গ'লোঁ। দেখিছিলে আপোনালোকে মই পিঠা বনাইছিলোঁ, পিঠাৰ সৈতে চাহ খাই গ'লোঁ। আৰু ইমানেই ভোক লাগিছিলে গৈ মানে ফটাফট মানে খোৱা বোৱাহে ধান্দা লৈছোঁ আৰু। মাংস বনাইছোঁ গৰমত ঘামিছোঁ। আৰু এয়া হৈছে মোৰ চবতকৈ মন পচন্দৰ কাম, ফটো আৰু ভিডিঅ'। বেয়া নাপাব, আমনি পাব পাৰে, কিন্তু মোৰ ভাল লগা বস্তু এইকেইটা, ফটো মৰা আৰু ভিডিঅ' বনোৱা। সেইকাৰণে দি দিলোঁ, কৰি থোৱা আছিলে কাৰণে দি দিলোঁ। চাওক আৰু এয়া চেফ দত্ত। ইমান গৰমত বনাই দিছে আমাক, খুব ভাল পায় ৰান্ধি আৰু সোৱাদো হয় তেখেতে বনালে। ভাল লাগিলে। আৰু এই যে কিনো বিচাৰি ফুৰে নহয়, নদীৰ পাৰত বিলাহী গছ, তাতে বিলাহী লাগি আছে, চব ছিঙি ভাঙি মানে শেষ আৰু ঘৰলৈ লৈ আহিছে কেঁচা বিলাহী। কি কৰিব তাইহে জানে, ঘৰত আহি বোলে ভাত বনাব তাই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল লাগিল। আমাৰ কিন্তু বহুত ভাল লাগিল এনজয় কৰি। আৰু এয়া আমাৰ দুটামান ফটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ আৰু অলপ শ্ল' কৰিলোঁ, দুই এটা তাকে দেখুৱালোঁ। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই, আকৌ লগ পাম। যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব মাই চেনেল।